নমস্কাৰ আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি এটা বিশেষ ভিডিঅ' হ'ব, ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়া গম পাব আজি কি অনুষ্ঠিত কৰা হৈছে আমাৰ ঘৰত। আজি আমাৰ বাবে এটা বিশেষ দিন, কিয়নো আজি ভণ্টিৰ জন্মদিন। ভিডিঅ'টোত শেষলৈকে চালে গম পাব আজি কেনেদৰে ভণ্টিৰ জন্মদিন আয়োজন কৰা হৈছে। ইংৰাজীৰ 13 ছেপ্টেম্বৰত তাইৰ জন্মদিন, কিন্তু কেতিয়া ভিডিঅ'টো এডিট কৰি দিব পাৰোঁ নাজানো আৰু আমি আহি আছোঁ এতিয়া কলপাত নিবৰ বাবে। আমাৰ বাৰীত মানে কলপাত নাই আৰু এহেঁতৰ ঘৰৰ পৰা এয়া কাটি থ'বলৈ কৈ থোৱা আছিল আৰু এয়া কাটি থৈছে। আৰু আহি পাই এয়া মা বোলে কাম কেইটামান কৰি দিব লাগে, এয়া ভোজনী সজাব লাগে। এয়া ভোজনী সজাই আছোঁ ভণ্টি মই দুইজনী লাগি। গম পালে আপোনালোকে ভোজনী সজোৱা দেখি নাম গোৱা হ'ব, কলপাত অনা দেখিও গম পালে। নামৰ আৰু পাঠৰ বাবে দুটা ভোজনী। আৰু দ্বিতীয় কামৰ অফাৰটো আহিল মোৰে ভকতৰ ফালৰ পৰা, বোলে তামোলকেইটা কাটি দিব লাগে। আৰু কিন্তু তামোলৰ গোন্ধ পালে মই একো খাবই নোৱাৰোঁ, কিন্তু আজি তামোল গুচালোঁ। ভণ্টিয়ে মোক জোকাৰিছে যে তামোলৰ গোন্ধ পালে খাব নোৱাৰে, কিন্তু আজি তামোল গুচাইছে। মই তামোলৰ গোন্ধ পালে সঁচাকৈ ওচৰত থাকিলেও একো খাব নোৱাৰোঁ, ইমান বেয়া পাওঁ গোন্ধটো। আমাৰ ঘৰত আচলতে কোনো তামোল নাখায়েই যে। আৰু এজন দুজনকৈ ভকতসকল আহিছে আৰু এয়া মায়ে ভকতৰ লগত এয়া কি আলোচনা কৰিছে জানো। এয়া তেওঁ ফল মূল কাটি আছে। আৰু এইপিনে ভণ্টিয়ে মিঠৈৰ বাবে গুড় কাটি আছে আৰু জলপানতো লাগিব নহয়। আৰু এইপিনে মোক চাহ ৰেডি কৰিব দিলে, এয়া সজাই লৈছোঁ চাহ। মই ইমান লাহে লাহে কৰি আছোঁ, সেইবাবে মা আহি গ'ল চাহ বাকি দিবলৈ। আৰু এইপিনে এয়া মিঠৈ বনোৱাত লাগি আছে আৰু এইপিনে এয়া আসন স্থাপন কৰি আছে নামৰ বাবে। আৰু এয়া আসন স্থাপন কৰি হোৱাৰ পিছত এয়া শৰাই সজাবলৈ লৈছে নামৰ বাবে। আৰু আজি ইমান ৰ'দ দিছে, ৰ'দ যদিও বতাহটো আছে পিছে দেই, বতাহটো নমৰাহেঁতেন আজি দিগদাৰে আছিলে। আমাৰ মানে ফেনখনৰ ৱাইডাল একেবাৰে আগফালৰ বাৰাণ্ডালৈকে নাপায়হি বৰ্ডখনৰ পৰা, সেইবাবে বৰ দিগদাৰ হৈছে। আৰু আমালৈও মায়ে এয়া চাহ লৈ আহিলে বাহিৰলৈকে, একেবাৰে খাই লৈছোঁ। আৰু আমিও কাঁহৰ বাতিতে খালোঁ ভকতৰ লগতে। আৰু এয়া শৰাই সজাই আছে। আৰু এয়া শৰাই সজাই হোৱাৰ পিছত এয়া ভকতসকল পাঠৰ বাবে আগবাঢ়িছে। আমাৰ ইয়াত নামৰ আগতহে আকৌ পাঠ গায় দেই। আমি ধুনীয়াকৈ আৰু এয়া দেৱেশ্বৰ ককাই জলপানৰ বাবে এয়া খোল বনাই আছে। আৰু ৰ'দ ইমান দিছে, সেইবাবে আগফালে এখন টিপালো দি দিবলগীয়া হৈছে, যিহেতু আগফালে ইমান গছ নাই। আৰু এইপিনে মায়ে এয়া খোল ধোৱাত লাগি গ'ল। আগফালে নাম গাই আছে, এওঁ আকৌ পাছফালে আহি এইখন গৈছে, চাওকচোন। আৰু নাম শেষ হ'ল, নাম শেষৰ পিছত এয়া আমাক সেৱা কৰিবলৈ মাতিছে। আৰু এয়া নামৰ সেৱা কৰা হৈ গ'ল আমাৰ। ভকতৰ লগত শাৰী মিলাই ভণ্টিয়ে ময়ো বহি আছোঁ প্ৰসাদৰ বাবে। আৰু ইয়াত পিনে প্ৰসাদ সজাই আছে, আমি ইয়াৰ পালোহি ভিডিঅ' কৰিবলৈ আৰু বহিও ল'লোঁ এইকণতে। আৰু এয়া নামতি অৰ্থাৎ গোসাঁইক প্ৰসাদ আগবঢ়াইছে।
তাৰপাছত আমাৰ ভাগৰে প্ৰসাদ আহিছে আৰু আমাৰ জন্মদিন প্ৰত্যেকবাৰে এনেদৰেই উদযাপন কৰা হয় নাম পতা হয় নহবা নামঘৰত শৰাই নহবা নামঘৰত বন্তি দিয়া হয় আৰু বন্তিয়ে ভকতক বিদায় সেৱা জনাইছে আমি তিনিওজনীয়ে ভকতক বিদায় দিয়াৰ পিছত ভকতক গৈছেগৈ আৰু এইপিনে ভকত গ'লে শৰাই এইপিনে বিসৰ্জন দি থৈ গ'লে এইখিনি এতিয়া ভালকৈ চফা কৰিব লাগিব আৰু বন্তি গছত যিহেতু তেল আছিলে ভালদৰে জ্বলি আছে দেখিছেনে এনেকৈ থৈ দিছোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ অন্য নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই